সকলোকে নমস্কাৰ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি গৈ আছো মালিনী মন্দিৰ। এখনত মেলা চলি আছে বোলে। মেলা আজি ফাৰ্ষ্ট টাইম চাব গৈ আছো। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকে শেষলৈ চাই থাকক আৰু আপোনালোকে মৰম দি থাকক। আমি মালিনী মন্দিৰত আহি পালো। এইটো জেগাত মেলা চলি আছে। বৰ্তমান আমি এতিয়া ওপৰত গৈ থাকিম। সো আজি ভালদৰে ভিডিঅ' দেখাম। তো জেগা জমিনটো বিউটিফুলকে বঢ়িয়াকে মানে জেগা জমিনকেইটা বনাই থৈছে। এয়া চাওক। আৰু এতিয়া টিকেট লৈ ল'ম দুখন। মেম টিকেট দুটো। বৰ্তমান এতিয়া টিকেট ললো। দুজনত 20 টকা লয় দেই। টিকেট লৈ পিনি এতিয়া ওপৰত গৈ থাকিম আৰু কটকটিৰ পৰা উঠি আছো। এয়া মোৰ ইগ' আহিছে লগতে। তাৰপিছত প্লেচটো আজি মজা আছে দেই। ওপৰত গৈ থাকিম। চ' ফাইনেলি আহি পালো। এয়া মালিনী মন্দিৰ। ফাইনেলি মালিনী মন্দিৰৰ ভিতৰত সোমালো। ভিডিঅ'টো মানে আজি ধামাকা জমিব আৰু জেগা জমিনটো চা। প্লেচটো মজা হৈ আছে দেখোন। মন্দিৰটো এয়ে আৰু এইখনে আৰু মালিনী মন্দিৰ। মালিনী মন্দিৰটো সেৱা কৰি পিনি 3 পাকমান মন্দিৰটো ঘূৰিব দিয়ে। তো মানুহকেইটাই সেৱা কৰি ঘূৰি আছে। এয়াই মালিনী মন্দিৰ চাওক। ফাইনেলি এতিয়া আমি ৰংমিনিত গৈ আছো। এয়া কটকটিটো আজি বেলেগ ডিজাইনত বনাই থৈছে। চাওক বহুত কষ্ট হয় দেই কিন্তু ৰংমিনিত উঠিবলগীয়া হ'লে। আগত এইটো কটকটি আছিলে। বৰ্তমান এইটো এতিয়া ৰাস্তাখন বনাই আছে। তাৰ কাৰণে এইটো চাইডত আহিব দিলে। ইয়াত অলপমান আৰু সাৱধানে যাব লাগিব আৰু। তো এয়া চিৰিটো পাবগৈ আৰু তাৰ পৰা আমি আগলৈ উঠিম। এতিয়া ৰংমিনিত লৈ गिरने से तू गिरेगा। অলপমান আছে আৰু বেছি দূৰ নাই। ফাইনেলি আহি পালো মা ৰুক্মিণী। এই ওপৰত আছে ৰুক্মিণীত আমি উঠি আছো। বৰ্তমান এইটো চিৰিটো আছে আৰু তাৰপিছত ৰুক্মিণী পাব আৰু তাৰ পৰা আহি ইয়ালৈ আহি পালো। কিন্তু আজি ইমান কষ্টত বনাইছো দে ভিডিঅ'টো। আপোনালোকে নিশ্চয় শ্বেয়াৰ কৰিব বুলি মই আশা আছো। আৰু চেনেলটো নতুনকৈ কোনোবাই চাই আছে যদি ছাবস্ক্ৰাইব কৰি দিবা। চ' গৈ আছো। এইটো এইটোৱে হয় আৰু এইটো গছৰ তলত পুৰা ভগৱানৰ ড্ৰেছ বান্ধি থৈছে দেই। এইটোকে আগত চাই ল'ম ন। বঢ়িয়া চাৱনি আৰু তলত আছেগৈ মালিনীটো। ফাইনেলি ৰংমিনিত আহি পালো। এয়া
সো এইটুকু মজা হাৱা মাৰি আছে দেই পুৰা গৰম হ'ল এয়া চাওঁ এতিয়া আমি ৰংমিনিৰ পৰা গৈ আছোগৈ এয়া ৰংমিনিখন চালোঁ আৰু এতিয়া মেলা বজাৰত যাম আপোনালোকক ভালদৰে ভিডিঅ' দেখাম ফাইনেলি এতিয়া আমি তলত গৈ আছোগৈ এই আছে মেলা বজাৰ ভিতৰত যাম এয়া গেটটো চ' ইয়াত কিন্তু হাতী বনাই থৈছে প্ৰাইচো লিখি দিয়া আছে দেই এইটো 550 ইয়াত আহি আপোনালোকে হাতী লৈ যাব পাৰিব আজি ৰাতিত আৰু এয়া চৰাই ইয়াৰ প্ৰাইচটো কিমান 6500 টকা भैया कितना लेता है 50 है क्या বাচ্চা গিটার পানিত চলাব পাৰে ফাইটার আৰু কেনেকৈ ঘূৰাই ফাইনেলি এইখন বন্দুকৰ পৰা আপোনালোকে বেলুনটো ফুটাব পাৰিব কিন্তু ইয়াত কি হয় মানে 50 টকাত 10টা গুলি দিয়ে 10টা গুলিৰ পৰা আপোনালোকে গুলি ইয়াত মাৰিব পাৰে আৰু চাওক ফাৰ্ষ্ট টাইম আজি বন্দুক কৰিছোঁ দেই কিন্তু কেনেকুৱা হয় কিন্তু মাৰিও চোৱা নাই বাৰু